বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো মোৰ এটা নতুন ভিডিঅ'লৈ। আজি ভিভো মোবাইলত এইটো এটা প্ৰব্লেম আহি থাকে, 𝖕𝖆𝖊 স্পেচ ইজ insufficient। এইটো প্ৰব্লেম আপোনালোকে এইটো যদি হয় আপোনালোকে কিদৰে সলভ কৰিব ইয়াক আপোনালোকে চাওক। এইটো হ'লে আপুনি এইটো যদি আপুনি হটাব বিচাৰে বা ইয়াৰ পৰা হটাই দিব বিচাৰে কেনেদৰে হটাব পাৰ্মানেন্টলি এইটো মই আপোনালোকক সলভ কৰি দিম। আপোনালোকে কি কৰিব লাগিব চাওক। প্ৰথমে ইয়াত আপোনালোকে ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে চাওক ক্লিন আপ অল আহিছে, আপোনালোকে ক্লিন আপ কৰি দিব। ঠিক আছে, এইটো তাৰপিছত আপোনালোকে পেজটো পুৰা সম্পূৰ্ণভাৱে একদম ক্লিয়াৰ কৰি দিব। ক্লিয়াৰ পেজ কৰি আপোনালোকে গেলাৰীত যাব, আপোনালোকৰ যোনটো গেলাৰী হয় আপোনালোকে গেলাৰীত যাব। গেলাৰীত যোৱাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাইছে ৰিচেণ্টলি ডিলিটেড এটা আপোনালোকে সকলোখিনি ডিলিট কৰি দিব। ৰিচেণ্ট ডিলিটেড গোটেইখিনি আপোনালোকে চিলেক্ট কৰি থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰি আপোনালোকে ডিলিট অলকৈ মাৰি দিব, অল ডিলিট মাৰি দিব। চাওক দেখা পাইছে গোটেইখিনি ডিলিট হৈ গৈছে, এতিয়াও ই যোৱা নাই। আপোনালোকে পুনৰ ইয়াত ক্লিক কৰিব, ক্লিক কৰি এনেদৰে অলপ সময় ৰখিব। চাওক ইয়াত আহি যাব অলপ ক্লিন কৰিবৰ বাবে। চাওক ক্লিন কৰি দিয়াৰ লগে লগে 23.05 MB আপোনালোকে ক্লিন আপ হৈ গৈছে, চাওক ইয়াৰ পৰা এতিয়া আঁতৰি গৈছে, দেখা পাইছে। এনেদৰে আপোনালোকে অতি সহজে এই প্ৰব্লেমটো আপোনালোকে সলভ কৰিব পাৰিব। আৰু এনেধৰণৰ সুন্দৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আগলৈ আহি থকা ভিডিঅ' আপোনালোকে অতি সোনকালে অতি সহজে লাভ কৰে। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক কি ভিডিঅ' লাগে কিহৰ ওপৰত ভিডিঅ' কৰক মই আপোনালোকক সেইটোৰ ওপৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানে আছিলে, বাই বাই।